আজি 2023 চন আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক যোৱাকালি সদৌ অসম যুৱ ছাত্ৰ সন্থা জাগীৰোড আঞ্চলিক কমিটি আৰু লগতে সদৌ অসম ৰাজ্যিক লেণ্ড কমিশ্যন সমিতি জাগীৰোড আঞ্চলিক কমিটিয়ে স্মাৰক পত্ৰ এখন দাখিল কৰিছিলোঁ মাননীয় উপায়ুক্তৰ জৰিয়তে, যাৰ আমি প্ৰেৰণ কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। তেখেতলোকে আমি দাবী কেইটামান আমি জনাইছিলোঁ। এইকেইটা দাবীয়ে আমাৰ মধ্য অসমত বসবাস কৰি অহা অতিকৈ পুৰণি আৰু ইতিহাস থকা তিৱা ৰাইজৰ প্ৰতি ভাবুকি সৃষ্টি কঢ়িয়াই আনিছে কেইটামান আমাৰ অসম চৰকাৰৰ বৰ্তমানৰ কৰা সিদ্ধান্ত। এই সিদ্ধান্তবিলাকক আমি দাবী হিচাপে আমি জনাইছিলোঁ যোৱাকালি স্মাৰক সেইকেইটা আপোনালোকক কৰিব বিচাৰিছোঁ। 1 নম্বৰ হৈছে ঐতিহাসিক গোৱা বন্দৰ মৰিগাঁও জিলাৰ পৰা গঠন কৰি কামৰূপ মেট্ৰ' জিলাৰ লগত সংলগ্ন কৰি কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক। এই দাবীটো আমি এইকাৰণে আমি উত্থাপন কৰিছোঁ, যিহেতু আমি গম পাইছোঁ তলে তলে ভিতৰে ভিতৰে অসম চৰকাৰ আৰু বৰ্তমানৰ যি আমাৰ বিধায়ক জাগীৰোড সমষ্টিৰ পীযুষ হাজৰিকা ডাঙৰীয়া লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতলোকে চাগে ভাবিছে মধ্য অসমত তিৱা ৰাইজ আৰু নাই, যিহেতু তিৱা অধিকৃত এলেকা আমাৰ ইতিহাস আছে, আমাৰ জোনবিল মেলা আছে, আমাৰ 18টাকৈ দেউ ৰজা আছে ইয়াত। আমাৰ এইখিনি ৰজা থকাৰ স্বত্তে আমাৰ তিৱাৰ যি ইয়াতে ধৰ ৰীতি নীতি আছে, ধৰ্মীয় যিখিনি কাম কাজ আছে, যিখিনি আমাৰ বসবাস কৰা মানুহ আছে, সেইখিনি মানুহৰ প্ৰতি তেখেতসকলে ভাবুকি সৃষ্টি কৰি আনিছে। কিয়নো আমি কামৰূপৰ লগত গ'লে আমাৰ ভৱিষ্যতটো ভাল হ'ব বুলি আমি নাভাবোঁ। আৰু 2 নম্বৰ হৈছে অসম চৰকাৰে ঘোষণা কৰা জাগীৰোড নগাঁও কাগজ কলৰ ভূমিত ছেটেলাইট চিটি নিৰ্মাণ কৰা ষড়যন্ত্ৰ অনতিপলমে বাতিল কৰক। আজি 1972 চনতে অসমত শ্বিলঙৰ পৰা হস্তান্তৰিত হৈ দিছপুৰলৈ আমাৰ কেপিটেলটো আহিছিল, ৰাজধানী। এই ৰাজধানীয়ে আজিলৈকে সিহঁতে ডেভেলপ কৰিব নোৱাৰিল, যাৰ ফলত আমাৰ তাত দুখীয়া শ্ৰেণী থকা আমাৰ ভূমিপুত্ৰ জনজাতিসকল তাত উচ্ছেদিত হ'ল। আজিও তাৰ ফলস্বৰূপে আমাৰ গুৱাহাটীত মানুহ এঘৰ দুঘৰ আছে, কিন্তু আমাৰ চিনচাপ নাইকিয়া হ'ল। তাত বিহাৰী, অনা অসমীয়া, অনা ট্ৰাইবেল এইবিলাক লোকৰ তাত দপদপনি। আজি ঠিক তেনেকুৱা সম্প্ৰসাৰণ কৰি আমাৰ জাগীৰোডখনৰ তিৱা ৰাইজৰ পৰা বিশেষ কৰি সেনেকুৱা কৰিব বিচাৰিছে বনিয়া গোষ্ঠীক হাতত দি। এই পেপাৰ মিলৰ মাটি, জনজাতি লোকৰ মাটি 2200 বিঘা মাটি তেখেতসকলক চকু আছে। এই চকু দালাল কৰি থোৱাৰ সিহঁতৰ ধান্দা, এইবিলাকৰ বনাঞ্চল শেষ কৰিছে তেখেতসকলে। ৰজা দিনৰ শাসন থকা কাৰোৰে পৰা তিৱাসকলৰ এটা ইতিহাস আছে, তিৱাসকলৰ এটা অসমখনক গঢ়াৰ প্ৰতি এটা তেখেতসকলৰ যোগদান আছে। আজি তিৱাসকলে প্ৰায়ভাগৰ লৰতো আমি চলি লৈছোঁ, আজি অসম মানুহৰ চলি লৈছোঁ, কিন্তু আমাৰ তিৱাসকলৰ সদায় অৱহেলা কৰি আহিছে। অন্য জনজাতিসকলেও আমাক অৱহেলা কৰাটো আমি এতিয়ালৈকে পৰিলক্ষিত হৈছোঁ। কিয়নো আমাৰ বৰ্তমানৰ তৃতীয় দাবীত আমি বাৰে বাৰে কৈছোঁ, বিধানসভা সমষ্টি নিৰ্ধাৰণ পুনৰ্নিৰ্ধাৰণ কৰাটো আমি সদায় আদৰিছোঁ। যোৱা 45 বছৰে SC চিট থাকিলে, জাগীৰোড থাকিলে, মৰিগাঁও অপেক্ষা 45 বছৰ আগত মৰিগাঁও ST ৰিজাৰ্ভ আছিলে, কিন্তু আজি উঠাই দিয়া আমাক কি কৰিছে, আমাক জৰাজীৰ্ণ অৱস্থাত কৰিছে। আমাৰ ভৱিষ্যত পংগু কৰা ৰাজনৈতিকভাৱে আমাক নিষেধ কৰা এটা ষড়যন্ত্ৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু হেমন্ত বিশ্ব চৰকাৰে বৰ্তমানলৈ চলাই আহিছে। আৰু সেইটো আমি গম পাই বৰ্তমানৰ দিনত আৰু এটা আমাৰ আগৰ চৰকাৰ আমি এটা লাগি আহিছোঁ। আমি দুটা সংগঠনে একত্ৰিতভাৱে চেণ্ট্ৰেলে, ডিষ্ট্ৰিক্টে আৰু আঞ্চলিকে একত্ৰিতভাৱে তিৱা ৰাইজে অকলে নহয়, সমূহ খিলঞ্জীয়া বাকী জাগীৰোডবাসী ৰাইজে আমি 2017 চনত আস্কানা আইনটো বাতিল কৰাৰ সন্দৰ্ভত আমি জৰাজীৰ্ণভাৱে আৰু অতি তীব্ৰতাৰে অতি কষ্টৰে আমি চবে আন্দোলনমুখী হৈ আহিছোঁ, ৰাস্তাত আন্দোলন কৰিছোঁ, ৰাজপথত কৰিছোঁ, স্মাৰক পত্ৰ দিছোঁ, বন্ধ হৈ আমি কৰিছোঁ। তথাপিও আমাৰ কথা কিন্তু ৰাইজৰ ডেম'ক্ৰেচি বুলি কোৱা বস্তুটো এই চৰকাৰে নামানে। গণতান্ত্ৰিক যোনটো সিদ্ধান্ত সেই বস্তু তেখেতসকলে নামানে। যে সংগঠনৰ আলোচনা কৰিব লাগে, লোকেল মানুহৰ লগত আলোচনা কৰিব লাগে, তাৰ যে এটা কাউন্সিল এৰিয়া আছে, তিৱা সাহিত্য পৰিষদ আছে 1990 দিয়া, সেই আমি যে 1990 কাউন্সিল যে পালোঁ, সেইটো CMৰ লগত আলোচনা কৰিব লাগে। সেই জাতিখিনি এটা প্ৰতিনিধি আছে, সেই প্ৰতিনিধিৰ পৰা যে এটা পৰামৰ্শ ল'ব লাগে, হ'বলৈ নালাগে, সেই কোনো সিহঁতৰ মন মতালি সিহঁতৰ নিজৰ মতে চব কৰিব বিচাৰে। ৰজা দিনীয়া শাসনৰ নিচিনা সিহঁতে কৰিব বিচাৰে, কিন্তু ৰজাটো আছে তিৱাৰে একচুৱেলি। আমি ক'ত আমি এতিয়া মৰিছোঁ চাওক আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আমি আৰু এটা ক'ব বিচাৰোঁ। লাষ্ট এণ্ড ফাইনেল, যদিহে আমাৰ এই দাবীকেইটা অতি সোনকালে তেখেতসকলে আলোচনালৈ বিমানিত কৰাৰ যদি তেখেতসকলে চিন্তা নকৰে, ভূভাখন যদি মৌজাটো যদি তেখেতসকলে কাটি দিব চেষ্টা কৰে, ছেটেলাইট চিটি যদি বনাব খোজে, আস্কানা আইন যদি বাতিল নকৰে, আৰু যদি আপোনাৰ সম্প্ৰসাৰণ যদি বন্ধ নকৰে, তেনেহ'লে আৰু যদি আমাক ST যদি আমাক চিন্তা কৰা নিদিয়ে মধ্য অসমত, তেনেহ'লে আমি তীব্ৰতাৰে আৰু আন্দোলন কৰিব কাৰণে বাধ্য হ'ম। আমাক ৰাজপথত ওলাবৰ কাৰণে অসম চৰকাৰে যাতে বাধ্য নকৰে, ভৱিষ্যত যাতে অনাগত অৰ্থনৈতিক বন্ধ, ৰেল পথ অৱৰোধ তেনেকুৱা যাতে বন্ধৰ সৃষ্টি যাতে আমাৰ মুখৰ পৰা নোলায়, আমাক যাতে সেইখিনিলৈ বাধ্য নকৰে, তাৰ বাবে আমি অসম চৰকাৰক ইয়াৰ পৰাই পঠিয়াই দিছোঁ।
দাবীকেইটা মোৰ মেইন দাবীকেইটা এবাৰ দুটাকে কৈ দিছোঁ আপোনালোকে যোনটো যি দাবী সেই দাবীকেইটা প্ৰথমটো হৈছে আমাৰ দাবী প্ৰথমটো হৈছে ঐতিহাসিক গোবা মোজা মৰিগাঁও জিলাৰ পৰা কৰ্তন কৰি কামৰূপ মেট্ৰ' জিলাৰ লগত সংলগ্ন কৰাৰ ষড়যন্ত্ৰ আমাৰ গোবা মোজাৰ 6টা পঞ্চায়ত দুৱাগুৰি পালিগুৰি দেওশাল জাগিৰোড গোটেইকেইটা তেখেতলোকে কাটি নি কামৰূপৰ সংলগ্ন কৰিলে আমাৰ বিশেষ অসুবিধা আছে জনজাতি হিচাপে আমি তাত SC সমষ্টিত আমি সোমাব নোৱাৰোঁ তাৰপিছত 2 নম্বৰ আছে অসম চৰকাৰে ঘোষণা কৰা জাগিৰোড ডিষ্ট্ৰিক্ট নগাঁও কাগজকলৰ ভূমিত ছেটেলাইট চিটি নিৰ্মাণ কৰাৰ ষড়যন্ত্ৰ বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত মৰিগাঁও জিলাত 2খন আৰু নগাঁও জিলাত 1খন জনজাতি সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰক অসম ৰাজ্যিক প্ৰাধিকৰণে 2017 আস্থাদা অতি শীঘ্ৰে বাতিল কৰক তেনেহ'লে আমাৰ ধাৰাবাহিক আন্দোলন এতিয়াও চলি আছে আগন্তুক চলি থাকিব তাতকৈও যদি আমাৰ কৰিব লগা হয় যাতে আমি অৰ্থনৈতিক অৱৰোধ পথ অৱৰোধ ৰেল পথ অৱৰোধ আমাৰ যাতে কৰিবলৈ বাধ্য নকৰে চৰকাৰে আমি সেইটো কাৰণে সাজু আমাৰ অলৰেডি এইখিনিৰ কাৰণে আমি গাঁৱে গাঁৱে আমি এইখিনিৰ কাৰণে আলোচনা আমাৰ হৈ আছে আমাৰ এইখিনিলৈ পৰ্যায়লৈ আলোচনা চলি আছে আমাৰ চেণ্ট্ৰেল কমিটিৰ লগত আলোচনা চলি আছে তেখেতসকলে সেইটো দিনাংকবিলাক তেখেতসকলে ডিক্লেয়াৰ কৰিব